পুনৰ সংঘটিত হৈছে এটা হৃদয়বিদাৰক ঘটনা। নিয়ন্ত্ৰণহীন এম্বুলেন্সৰ খুন্দাত পিতৃৰ মৃত্যুৰ দুদিনৰ পিছতে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিল এটি 4 বছৰীয়া কণমানি। জানিব পৰা মতে এটা লেবৰ সন্মুখত ৰখাই থোৱা এখন বাইকৰ ওপৰত বহি থকা 4 বছৰীয়া কণমানি আলমকিথাক মহতিয়াই নিছিল নিয়ন্ত্ৰণহীন এখন এম্বুলেন্সে। ইফালে শিশুটিক বচাবলৈ গৈ সেইদিনা এম্বুলেন্সৰ চকাৰ তলত পিষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল পিতৃয়ে। আনফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত 4 বছৰীয়া আলমকিথাক স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি এখন ব্যক্তিগত হস্পিতালত ভৰ্তি কৰোৱায়। কিন্তু হস্পিতালত চিকিৎসাধীন অৱস্থাতে যোৱা সোমবাৰে নিশা মৃত্যু ঘটে মৰম লগা কণমানি আলমকিথাৰ। পিতৃৰ মৃত্যুৰ পিছতে এনেদৰে কণমানি শিশুটিৰ মৃত্যুৱে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পেলাইছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইতিমধ্যে অভিযুক্ত এম্বুলেন্স চালকক আটক কৰিছে। উক্ত ঘটনাটো সংঘটিত হৈছিল কেৰালাত। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো, কণমানিজনী আৰু তাইৰ পিতৃৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে।